গাইস আজিৰ ভিডিঅ'ত বহুত এটা ইণ্টাৰেষ্টিং বস্তু এটা আপোনালোকক দেখুৱাম। মই চ্যালেঞ্জ কৰিছোঁ আপোনালোকে এনেকুৱা বস্তু আকৌ ক'তো দেখা নাই, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত আছে কি আপোনালোকে নিজেই চাই লওক। গাইস নিশ্চয় ধৰিব পাৰিছে, ইয়াত পুতলাৰ সহায়ত এটা সম্পূৰ্ণ গাঁও এখনক ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে কিমান ক্ৰিয়েটিভ হ'ব লাগিব আপোনালোকে নিজেই চিন্তা কৰক। ইয়াত এজন মানুহক দেখুৱাইছে যিটোৱে কাম কৰি আছে। ইয়াত দেখাবলৈ চেষ্টা কৰা হৈছে সেই পুৰণি সময়ত সম্ভ্ৰান্ত পৰিয়াল এটাৰ ঘৰটো দেখাবলৈ চেষ্টা কৰা হৈছে। মহিলাসকলে কিবা কাম কৰা দেখাইছে। ইয়াত এটা গাঁৱত বৃদ্ধ মানুহ এজন শুই থকা দেখাইছে। ইয়াত বীৰ যোদ্ধা এজনক দেখুৱাইছে। ইয়াত এজন মাতৃয়ে তেওঁৰ সন্তানক কোলাত লৈ বহি থকা দেখাইছে, গাখীৰ খোৱা দেখাইছে সন্তানক। কিমান এটা ক্ৰিয়েটিভ মাইণ্ড হ'ব লাগিব। ইয়াত এটা দম্পতি দেখুৱাইছে, ল'ৰা ছোৱালী আৰু কেঁচুৱা লৈ কাম কৰি থকা মহিলা দেখুওৱা হৈছে। খেতি কেনেকৈ কৰে তাক দেখাবলৈ চেষ্টা কৰা হৈছে। ইয়াত হাল বোৱা দেখিব পাৰিছে আপোনালোকে। এটা কথা মন কৰিব, এইবিলাক কিন্তু চব পুতলা দি বনাইছে দেই। ইয়াত এখন বজাৰ দেখাবলৈ চেষ্টা কৰা হৈছে। চাওক, একদম ৰিয়েল লাগিছে, কিন্তু আচলতে এইবিলাক পুতলাহে। গতিকে শিল্পীজনক কিন্তু মানিব লাগিব, বহুত খাতৰা বনাইছে দেই। আপোনালোকে চাব পাৰিছে, এটা সম্ভ্ৰান্ত পৰিয়ালৰ মুৰব্বীজনক দেখাবলৈ চেষ্টা কৰিছে এটা ঘৰৰ। এয়া এজনী ছোৱালীক দেখুওৱা হৈছে ঘৰৰ, বগলী। ইমান ধুনীয়া, আপুনি বিশ্বাসেই কৰিব নোৱাৰিব, ৰিয়েল যেন লাগিব। এটা বিদ্যালয়ৰ চিন দেখুওৱা হৈছে। ছাত্ৰ ছাত্ৰীয়ে বহি পঢ়া শুনা কৰি আছে। ইয়াৰ শিক্ষকে পঢ়াইছে। বৰ্ড চাৰ্ট, ক্লাছ ৰুমটোও কেনেকুৱা ধুনীয়াকৈ বনাই দিছে। জনীক দেখুওৱা হৈছে, ছোৱালীয়ে খেলি থকা দেখাইছে। নাপিতক দেখাইছে। ইমান ধুনীয়াকৈ সজাইছে আৰু ক'বলৈ ভাষা নাই। মাছ লৈ বেছি আছে। ইয়াত বলদ গৰু পোহা দেখা হৈছে। ঘৰত কাম কৰি থকা মহিলা। গাইজ, ইয়াত মল্লযুদ্ধৰ খেল দেখুওৱা হৈছে। গোটেই গাঁৱৰ মানুহে চাই থকা এটা দৃশ্য দেখুৱাইছে। গতিকে কিমান ধুনীয়াকৈ বনাইছে আপোনালোকে ভাবক। সঁচাকৈ বহুত এমেজিং।
ইয়াত গাঁৱৰ মুখিয়ালজনে খেল উপভোগ কৰিছে। গাইছ ইয়াত বিকলাংগ মানুহ এজনৰ মল্লযুদ্ধ খেল দেখুৱাৰ এটা দৃশ্য দেখাইছে। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব।